যেতিয়াই মই দুইটো এনেকৈ লং প্ৰেছ কৰি ধৰো তেতিয়াই দেউতাৰ তাত কলটো লাগি যায় আৰু যেতিয়াই মই তিনিটো এনেকৈ লং প্ৰেছ কৰি ধৰো তেতিয়া মোৰ মাৰ তাত কলটো লাগি যায়। তো আপোনালোকে এনেকৈ কেনেকৈ কৰিব পাৰিব? তো বলো আপোনালোকক মই ট্ৰিকটো শিকাই দিওঁ। তাৰ আগতে যিসকলে এতিয়ালৈকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰে সকলোৱে ফ'ল' কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ ট্ৰিক্সৰ ভিডিঅ' আপোনালোকে মোৰ ইনষ্টাগ্ৰামত পাই থাকিব। তো ট্ৰিক্সটো বহুত চিম্পল হয়। আপোনালোকে যিটো নাম্বাৰ লগত কৰিব খোজে সেইটো নাম্বাৰ এনেকৈ লং প্ৰেছ কৰি ধৰিব। তাৰপিছত এটা অপশ্যন আহিব এছাইন এ কুইক ডাইল নাম্বাৰ টু দিছ বাটন, তাতে ইয়েছ কৰি ক্লিক কৰি দিব আৰু আপোনালোকে যিটো নাম্বাৰ চিলেক্ট কৰিব খোজে তো সেইটো নাম্বাৰ চিলেক্ট কৰি ল'ব আৰু যেতিয়া আপুনি 5টো লং প্ৰেছ কৰে তো সেইটো নাম্বাৰত কল লাগি যাব। এইটো ট্ৰিক যদি কাৰোবাৰ তাত কাম নকৰে তো ওপৰত যাব ছেটিংছত আৰু ছেটিংছত যায় তলত এটা অপশ্যন পাব আপোনালোকে এডভান্স ছেটিংছ, তাতে ক্লিক কৰি দিব আৰু ওপৰত এটা আপোনালোকে অপশ্যন পাব কুইক ডাইল, তাতে ক্লিক কৰি দিব আৰু আপোনালোকে ইয়াতে চিলেক্ট কৰি পেলাই আপোনালোকে নাম্বাৰটো এড কৰিব পাৰিব। আপোনালোকে মানুহজনক ফোন নকৰাকৈ কেনেকৈ গম পাব যে মানুহজনে কাৰোবাৰ লগত কথা পাতি আছে নে কাৰোবাৰ লগত কথা পতা নাই? তো আপোনালোকে কেনেকৈ চেক কৰিব মই আপোনালোকক জনাই দিম। তাৰ আগতে যিসকলে এতিয়ালৈকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই সকলোৱে ফ'ল' কৰি দিব। তো প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা ট্ৰুকলাৰ এপটো ডাউনলোড কৰক আৰু ট্ৰুকলাৰ এপটো আপোনালোকে ডাউনলোড কৰাৰ পাছত আপোনালোকে ট্ৰুকলাৰ এপটোত আপোনালোকৰ মোবাইল নাম্বাৰেৰে লগ ইন কৰক আৰু আপোনালোকে লগ ইন কৰাৰ পাছত আপোনালোকে যাক চেক কৰিব খোজে তেওঁৰ নাম্বাৰটোত যাব আৰু আপোনালোকে ইয়াতে চেক কৰিব পাৰিব। আৰু মই এইটো নাম্বাৰত আপোনালোকক চেক কৰি দেখাই দিছোঁ। তো চাই লওক ইয়াতে ওপৰত আহিছে অন এ কল, মানে তেওঁ কাৰোবাৰ লগত কথা পাতি আছে আৰু যদিহে কথা পতা নাই তেতিয়াহ'লে এনেকৈ দেখাব লাষ্ট চিন তিনিটা 18, মানে তিনিটা 18 তেওঁ লাষ্ট কাৰোবাৰ লগত ফোনত কথা পাতিছে। আৰু আপোনালোক মই এটা কথা জনাই দিওঁ যে এইটো ট্ৰিক তেতিয়াহে কাম কৰিব আপুনি যিজন পাৰ্চনক চেক কৰিব খোজে তেওঁৰ তাত ট্ৰুকলাৰ এপটো ইনষ্টল থাকিব লাগিব, তেতিয়া আপোনালোকে চেক কৰিব পাৰিব। আৰু আপোনালোকে টেনশ্যন কৰিব নালাগে, কাৰণ 100 কাৰোতকৈ অধিক মানুহে ট্ৰুকলাৰ এপটো ব্যৱহাৰ কৰে আৰু যোনে ট্ৰুকলাৰ এপটো ইউজ নকৰে তাক যেতিয়া আপুনি চেক কৰিব যায় তেতিয়াহ'লে এনেকৈ দেখাব, মানে কোনো ধৰণৰ লাষ্ট চিনো নেদেখায় আৰু কোনো ধৰণৰ অন এ কলো নেদেখায়। আমি যেতিয়া কাৰোবাৰ কল ৰেকৰ্ড কৰোঁ তেতিয়া এই চাউণ্ডটো আৰু যাৰ ফলত তেওঁ গম পাই যে আমি তেওঁৰ কলটো ৰেকৰ্ড কৰিছোঁ। কিন্তু এতিয়াৰ পৰা আপোনালোকে এই চাউণ্ডটো অফ কৰিব পাৰিব। কেনেকৈ অফ কৰিব পাৰিব মই আপোনালোকক শিকাই দিম। তাৰ আগতে যিসকলে এতিয়ালৈকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই সকলোৱে ফ'ল' কৰি দিব। আপোনালোকক যদি ব্যৱহাৰ কৰে ভিভ' আৰু আইকিউৰ মোবাইল তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ মোবাইলৰ ছেটিংছত যাওক। তাৰপিছত আপোনালোকে ছেটিংছত যোৱাৰ পাছত যাওক এপছত আৰু এপছত একদম তলত পাব এটা অপশ্যন আপোনালোকে এনেবল অল্টাৰনেটিভ কল এণ্ড কণ্টেক্ট, তাতে ক্লিক কৰি দিব আৰু আপোনালোকে যিটো অপশ্যন আহিব সেইটো ক্লিক কৰি দিব আৰু অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকে বাই ডিফল্টত ক্লিক কৰি দিব। আৰু আপোনালোকে যদি ব্যৱহাৰ কৰে ৰিয়েলমি, OnePlus আৰু অপো মোবাইল তেতিয়াহ'লে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰক যিটোৰ নাম হৈছে অ' ডাইলাৰ। তাৰপিছত আপোনালোকে এই ছেটিংছটো অন কৰি দিব, ডিফল্ট ছেটিংছটো। আৰু বাকী যিমানবোৰ ফোনছ আছে সেইসকলৰ বাবে আপোনালোকে এই এপটো ডাউনলোড কৰক আৰু এই এপটো আপোনালোকক বহুতখিনি পাৰ্মিশ্যন সুধিব। যদি আপোনালোকে আপোনালোকৰ কল ৰেকৰ্ডিংটো অফ কৰিব খোজে তেতিয়াহ'লে আপোনালোকে পাৰ্মিশ্যনখিনি দিব লাগিব। আৰু বাকী চেমচাং আৰু আইফোন, তো চেমচাঙত এইটো অট'মেটিকেলি আহি যায় বাই ডিফল্ট আৰু বাকী আইফোনো এনেকুৱা ধৰণৰ কোনো ধৰণৰ क्या बात है सर, क्या बात है सर, क्या बात, ये बात है, अरे सर क्या